যোৱাকালি শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বৈঠক হৈছিল সেই বৈঠকত কেইটামান বৃহৎ ঘোষণা কৰা হৈছিল। তাৰে কেইটামান প্ৰয়োজনীয় ঘোষণা মই উল্লেখ কৰিছোঁ। প্ৰাদেশিক বিদ্যালয়সমূহৰ শিক্ষকে পৰৱৰ্তী মাহৰ 1 তাৰিখৰ পৰা নিয়মীয়া দৰমহা পাব। শিক্ষকসকলৰ ভাল দিন আহি গ'ল। 2 নম্বৰ, কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত নিযুক্তিৰ বাবে নতুনকৈ বোৰ্ড গঠন কৰা হ'ব। এইটো এটা ভাল ঘোষণা শিক্ষা বিভাগৰ লগত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। 3 নম্বৰত, হায়াৰ ছেকেণ্ডাৰী স্কুলত নিযুক্তিৰ বাবে নতুন নীতি অনুসৰণ কৰা হ'ব আৰু এই নীতিসমূহ কি কৰিব তাৰ কোনো এতিয়ালৈ উল্লেখ কৰা হোৱা নাই। পৰৱৰ্তী বৈঠকত আমি তাক জানিবলৈ পাৰিম। 4 নম্বৰত, মেট্ৰিক পৰীক্ষা হ'বই। কি হ'ব বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ লগত শীঘ্ৰে আলোচনা কৰা হ'ব আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাও হ'ব, সেইটো নিশ্চিত। আপোনালোকে পৰীক্ষা নহয় বুলি আনন্দ বা ভয়ত থাকিব নালাগে, পৰীক্ষা হোৱাটো হ'বই। 4 নম্বৰত, শীঘ্ৰে 1 লাখৰ অধিকাংশ নিযুক্তি হ'ব শিক্ষা বিভাগত। শিক্ষা বিভাগত যি 1 লাখ পদ খালী আছিলে তাৰে অধিকাংশই নিযুক্তি দিয়া হ'ব বুলি উল্লেখ কৰিছে। 5 নম্বৰত, বিষয় হ্ৰাস কৰা কথাটো সিদ্ধান্ত নহয়, কেৱল এটা প্ৰস্তাৱে যে আমাৰ মেট্ৰিক পৰীক্ষাৰ বাবে 3টা বিষয়ৰ পৰীক্ষা দিলেও হ'ব বুলি কৈছিল, সেইটো এটা প্ৰস্তাৱে, এইটো সিদ্ধান্ত হিচাপে গ্ৰহণ কৰা হোৱা নাই। 6 নম্বৰত, স্কুটি বিতৰণৰ কাম শীঘ্ৰে সমাপ্ত হ'ব। আমাৰ যিখিনি স্কুটি ষ্টকত আছে, যিখিনি স্কুটি এতিয়ালৈ বিলোৱা হোৱা নাই, সেই স্কুটিখিনি বিতৰণৰ কাম অতি শীঘ্ৰে সমাপ্ত কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তৰফৰ পৰা। এইকেইটা আছিল গুৰুত্বপূৰ্ণ ঘোষণা আৰু এইকেইটা মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ মাজত আগত এই কথা প্ৰকাশ কৰিলে শিক্ষামন্ত্ৰী